Hey guys, welcome back to my YouTube channel. আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো যেহেতু মই এতিয়া কামপুৰত আছো আৰু আজি আমি গোটেই মানে স্কুল ফ্ৰেণ্ডছ খিনি লগ হ'ম বুলি ভাবিছো তাৰ পিছতে খানা খাম আমি সবে একেলগে এতিয়া এয়া যাবলৈ উলাই কৰি ললো এয়া মই উলাই কৰি ৰলো লগৰ ল'ৰা এজন আহিব তাৰ পিছতে তাৰ লগতে যাম আৰু হেৰি মানে অকন দূৰ হৈ যায় যে ছোৱালী কিজনী সিহঁতে তেনেকৈ লৈ যাব আৰু So, চাই থাকক ব্লগটো আৰু কেনেকুৱা লাগে কমেন্টত জনাব তাৰ পিছত এয়া আহি আছো বাইকত ময়ূখৰ লগত এটো ময়ূ আহি আছো আমি পালোহি আমাৰ ডেষ্টিনেশ্যন য'ত খানা খাম এয়া পৰিৱেশটো বৰ ধুনীয়া চাওকচোন একদম গছ-গছনি তাৰ পিছতে মানে ঠাণ্ডা আৰু এয়া আমি গছৰ তলতে পাতি পাৰি ললোহি এখিনিত মানে ছাঁ আছিলে অকল এখিনিতে তাৰপিছত সবেই ইয়াতে বহি লৈ এতিয়া আমি মানে চিংৰা খাম তাৰপিছতে পেপচি আনিছে আৰু মাউণ্টেইন ডিউ ৰাণীয়ে লৈ আহিছে চিপছো আনিছে তাই আমি খাম আৰু এতিয়া এয়া লৈছোঁ খাবলৈ মই মাউণ্টেইন ডিউ খাইছোঁ পেপচি মই ভাল নাপাওঁ সেইকাৰণে নাখালোঁ বৰ্তমান জুচ পাৰ্টি চলি আছে এইপিনে এয়া মৃত্যুঞ্জয় ভিডিঅ' বনাই আছিলে সেইটো এড কৰি দিছোঁ দেই চবেই খোৱাত ব্যস্ত চাওকচোন আৰু চবে প্লেনিঙো কৰি আছে কেনেকৈ ক'ত বনোৱা যাব তাকে কথা পাতি আছে আৰু ওচৰতে মানে চকুৱা নিচিনা আছে তাতে বনাব নে নবনাই সেইটোকে সুধি আছিলে হিমাংশুৱে সি কৈছে যে তাতে বনাব বুলি চবেই খোৱাতে ব্যস্ত আৰু দেই এইবিলাক চিপছ পৰি আছে খাব আৰু চবেই পেপচি মাউণ্টেইন ডিউ চব মিক্স কৰি লৈছে এয়া মই ছবি এইফালে ৰাণী মিকি মাউচ এইফালে আমাৰ বিয়ানী মেৰি তাৰপিছত এয়া ইৰিনাও ময়ূক দুইটা শুই লৈছেগৈ পাতিতে এয়া মাংসৰ কাৰণে আলু পিঁয়াজ বখলিয়াই আছে হেৰি নিপন আৰু সমীৰণে মাংস ধুলে সমীৰণে আৰু ভাত বহালে নিপনে তো এয়া বনাই আছে আৰু বনি হ'লে দেখুৱাম লাষ্ট এয়া আলু পিঁয়াজ কাটা হ'ল এইখিনি আলু পিঁয়াজ কাটা হ'ল পিঁয়াজখিনি মই আৰু হিমাংশুৱে কুটিলোঁ এইফালে বন্ধ কৰিবলৈ দি আছে কেমেৰা চাই এয়া মাংস বনাবৰ কাৰণে আলু পিঁয়াজ তেলত দিলে আৰু নিপনে বহাইছে এতিয়া চবেই বনোৱা কৰাত লাগি আছে আৰু আৰু ব্লগাৰ এইফালে বনাই আছে কিয় এইজনী আৰু ৰাণী বাইকত উঠি আছে এইফালে গান শুনাত ব্যস্ত খানা খাবলৈ আহি হিমাংশু লিমি বহি আছে এতিয়া আপোনালোকে ময়ো চাওক দেই আজি আপোনালোক আহি দেখিছে খানা খাবলৈ আহিছো দেখিছে ইয়াত দেখিছে এইবিলাক চব আমাৰ গোটেই গ্ৰুপটোত চব লগাই বেছি এয়া হ'ল লিমি কামপুৰৰ চবতকে ফেমাছ কৃষ্ণ বস্তালৈ জীয়েক এইটো হ'ল সমীৰ দা এইটো দেখিছে এয়া দেখিছে প্ৰিয়ানী এয়া চবে ব্লগ বনাই আছে ইয়াত একদম এয়া দেখিছে এয়া আমাৰ বাপা দা ল'ৰা বাপা পিতাক বুলি একদম তাৰপিছত এইফালে আপোনালোকক দেখুৱাবলৈ মই আহি আছো এয়া চাব এয়া হ'ল ৰাণী আমাৰ এয়া ছোৱালী নহয় দেই ভাই মানে ভাই এয়া দেখিছে এয়া এইফালে দেখিছে এইফালে অকলে বহি থাকে
এইফালে অকলে বহি থাকে এটা দিকে তাৰপিছত এইফালে আপোনালোকে দেখিবলৈ পাইছেই এয়া ৰান্ধনী সমাজ ইয়াত দেখিছে ইয়াৰ ৰান্ধনী ই হ'ল সমীৰণ ই হ'ল নিপন হাই এটা দি দিয়া এয়া হ'ল আমাৰ মৃত্যুঞ্জয় হাই চ' এতিয়া আপোনালোকক ইয়াৰে চবতকে বিশিষ্ট মানুহ এজনক দেখুৱাবলৈ গৈ আছো সেই বিশিষ্ট মানুহজন হৈছে আমাৰ মাজত থকা এয়া ইৰেণ চ' আজিলৈ ইমানখিনিয়ে ইয়াতে সামৰিলো তো সেয়া আছিলে ময়ূখৰ ব্লগিং এতিয়া চাওঁ वेलकम टू माय यूट्यूब चैनल लुकास ब्लॉगिंग। तो आज देख रहे हैं हमारे सारे स्कूल फ्रेंड्स आ रहे हैं यहाँ पे खाना खाने। तो देख सही है इतना खूबसूरत लड़कियां आ रही है देखिए ये वाओ सो ब्यूटीफुल माय गॉड ये भी एक ब्यूटीफुल लड़की है हाय बोली को दिया लोग खूबसूरती भी है और खाना भी है तो आप लोग भी आइए खाना खाइए हमारा है ये आपका वो क्या बोलते हैं रांधनी भात बना रहे हैं और ये हमारा लाखपति फ्लेक्स लाखपति का वाच हमारा सोमरन भी आप पार्टी दे रहे हैं कुछ बोलिए सोमरन जी हाय तो सब हाय बाय होते रहेगा आप भी खाना खाते रहे हैप्पी बिहू गुड बाय হেল্ল' গাইজ এয়া দেখিছে এয়া আছে প্ৰিয়ানী মেধি ব্লগটোৰ নাম কি তোমাৰ প্ৰিয়ানী মেধি চবে ফ'ল' মাৰি দিবা আৰু ফ্ৰেমটো চবে ক'ব দেই মহাকাতে বেছি ধুনীয়া লাগিছে ন মই জানোতো আৰু কথা শুনিছে সিহঁত অহাৰ কাৰণে মানে ফ্ৰেমটো ভাল হৈছে সেয়া হেমৰাজ পিছত থকাটো হেমৰাজ আৰু এইটোতো ময়ূখে এইবিলাক এনেই আমি চবে ফটো আমি কৰি আছো নমস্কাৰ দিলোঁ মই হেমৰাজে উঠিছে এয়া মাংস বনাই আছে হেৰি এতিয়া ৰাণীও অকণ লাগি দিছে তাইও বনাইছে এয়া ভাত ৰেডি হ'ল আমাক এয়া বিজিতে দেখুৱাই দিছে এয়া ৰাণীয়ে বিলাহী কাটি আছে এইটো বিজিত বৰা তাৰপিছত এয়া বনাই আছে আৰু মাংস নিপনে এয়া মাংস ভাত ৰেডি হৈ গ'ল তেনেকেই আৰু কাৰণ খানাটোতো এটা এনেই মানে আৰু আমি চবেই বহুত দিন লগ হোৱা নাছিলোঁ কাৰণে লগ হোৱাটোহে মেইন ৰিজন আছিলে আজি এনেকৈ খানা খোৱাৰ সেইকাৰণে এয়া মাংস আৰু ভাত চবেই খাবলৈ লৈছোঁ চাই থাকক আপোনালোকে ব্লগটো এয়া চবেই পূৰা খোৱাত ব্যস্ত আৰু মই সিফালে বহিছিলোঁ মই গমেই নাপাওঁ বিজিতে মোক মাতি আছে তাৰপিছতে আকৌ এইফালে ফটো উঠাইছে কি চাইছোঁ জানো এয়া আমি খাবলৈ লৈছোঁ দেই এতিয়া বৰ্তমান ৰ'ব দেখুৱাই আছোঁ খোৱাখিনি মই খাব লৈছোঁ মই এতিয়া বেলেগ পষ্ট দিছোঁ দেই ভাত খাওঁতে ভাত খাই কৰি লৈ সেয়া পুচাপ মাৰিছে মাটিতে পৰি গৈছে বাৰে পাতি এটা পুচাপ হৈছে বোলে সেয়া ময়ো ওপৰত ভেকাতে বহি লৈছেগৈ মোক লৈ পেলাই বোলে মাৰ পুচাপ এয়া চবেই অলপ বহি ল'লোঁ ভাত খাই কৰি লৈ তাৰপিছতে ফটো উঠি কৰি যাম এতিয়া আৰু ঘৰলৈ সেয়া ময়ূখৰ ডান্স চাওক সঁচাকৈ স্কুল ফ্ৰেণ্ডছখিনিৰ নিচিনা কোনো হ'ব নোৱাৰে যিমানে কলেজত বেলেগত ফ্ৰেণ্ডছ নাপাওঁ কিয় স্কুল ফ্ৰেণ্ডছখিনি সদায় বেষ্ট এয়া চাওকচোন ৰাণীয়ে কি ফিল্টাৰ লগাই পেলাই ভিডিঅ' বনাই আছে ভাবিছোঁ তাই ফটো উঠাই আছে নেকি প'জ দিম পিছতহে দেখোঁ এয়া ফিল্টাৰ বুলি এয়া ছবিৰক চা এইবিলাক মেমৰিজ হৈ সদায় থাকি যাব খুবেই ভাল লাগিলে কালি চবকে লগ পাই ইমান দিনৰ মূৰত মেট্ৰিক দিয়াৰ পিছত বহুতকে লগ পোৱা হোৱাই নাছিলে সেয়া লগ পালোঁ বহুত দিনৰ মূৰত আৰু ইমানেই আছিলে আৰু তাৰপিছতে চব আহিবলৈ ওলালোঁ এয়া আমি দেই তো আমি খানাৰ পৰা আহিলোঁগৈ আৰু দেই
এতিয়া মই যাম পেহীহঁতৰ ঘৰত তাৰপিছত সেইখিনি ব্লগো দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো ফাষ্ট বলা আহি থাকোঁতে বিজিতৰ ঘৰটো দেখা পালোঁ এইটো ভিডিঅ'ত ভালকৈ নুঠিলে বাৰু তাৰপিছতে এয়া ৰাণী মানে একদম পূৰা স্পীডত গুচি গ'লগৈ তাইৰ ওচৰ পাবলৈকে কৈছোঁ ফাষ্ট ব'লা আৰু এয়া লিমিহঁতো লিমি আৰু চানিয়া তাৰপিছতে এয়া ৰাণী আৰু ৰাণী স্কুটিত সমীৰে লৈ গৈ আছে এয়া কামপুৰৰ অভাৰব্ৰিজ পেহীহঁতৰ ঘৰ উত্তৰ চাংচুকী চৰাইবাহীত সেইকাৰণে এফালেদি গৈছোঁ দাদাক লগ পালে মই নামি দিম আৰু দাদা ৰখি থাকিব বুলি কৈছিল ধুনীয়া হ'লেও ময়ূখেই বহুতখিনিলৈকে আনিলে কাৰণ যোন দাদাক লগেই পোৱা নাছিলোঁ এয়া দাদাৰ লগত উঠিলোঁ এতিয়া আমি পেহীহঁতৰ ঘৰলৈ যাম এয়া দাদাহঁতৰ ঘৰলৈ এয়া ঘৰ পালোহি ঘৰ মানে পেহীহঁতৰ ঘৰ পালোহি তাৰপিছতে এয়া ফ্ৰেছ হৈ ল'লোঁ আৰু মোৰ ব্লগটো ইমানতে শেষ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু কাইলৈ যিহেতু বিহুৰ ব্লগো বনাবলৈ চেষ্টা কৰিম আপোনালোকক পিছত দেখুৱাম দেই